বৰনিজা আকলামত 29 সংখ্যক কাৰ্বি লামেট আমে অধিৱেশনৰ আজি তৃতীয় দিন মুকলি সভাত গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ অনিল বড়ো মুখ্য অতিথি CM তুলিৰাম ৰংহাঙৰ সৌজন্য সাংস্কৃতিক ক্ষেত্ৰত টাৰলাং জটৰি সেৱা ৱেম আঁচনিৰ মুকলি নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ আৰ্ণম লাংপিৰ বৰনিজা আকলামত অনুষ্ঠিত 29 সংখ্যক কাৰ্বি লামেট আমেৰ আজি তৃতীয় অধিৱেশনখনৰ মুকলি সভাত গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক তথা সাহিত্যৰ একাডেমীৰ বড়ো এডভাইজৰী বৰ্ডৰ অধ্যক্ষ অনিল বড়ো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বৰনিজা আকলামত অধিৱেশনৰ আজি তৃতীয় দিনটো সাহিত্যিক কবি তথা সাহিত্য প্ৰেমীৰে উদ্দলি মুদলি পৰিৱেশ সাহিত্যৰ ৰসপান কৰিবলৈ জিলাখনৰ ভিন্ন প্ৰান্তস্থিত কাৰ্বি লামেট আমে শাখা আৰু আঞ্চলিক সভাৰ সাহিত্য কৰ্মী তথা সাহিত্যিকসকলেৰে ভৰি পৰে বৰনিজা আকলাম প্ৰয়াত চিত্ৰকুমাৰ বেৰ নামত উৎসৰ্গিক অধিৱেশনখনৰ আজি তৃতীয় দিনত সম্প্ৰতি কাৰ্বি ভাষা সাহিত্যৰ ওপৰত ছেমিনাৰ হয় পুৱা ভাগত Nasi mai ke phalam the ni ke pading ra jalam avelo apor dami golo nasi ahok fat bang ke pini ke lame darani nasi non itu ke do mai mata rat mai pi lame ta phanan puigo nasi itu kabi lame ta mai kosong si ke klan ke dam kapan tang thegi ma kapan me ponan thegi ma karbi alam kosong si ke pangso pon thegi ma kapachan pon thegi ma la ka do kawe alam ini tung biji sore ka chawar ju idun je phansi ini tung la arohi phanta ka chawang ego ini tung kong chung bang barim mai phu barim ke don phanta lang tung ke klen ke dam apang prang ke klen pon thek alon tipi pon thek সেমিনাৰখনত কাৰ্বি লামেট আমেৰ প্ৰান্তন সভাপতি খৰসিং তেৰণ বিশিষ্ট সাহিত্যিক সমালোচক হাংমিজি হানছে বিশিষ্ট সাহিত্যিক লুনছে টিমু ডিফু কলেজৰ সহকাৰী অধ্যাপিকা মেগী কাথাৰপি কুৰুচাৰ জন টিমুকে ধৰি বিশিষ্ট সাহিত্যসকলে অংশ লয় আনহাতে অধিৱেশনখনৰ বিয়লি ভাগত কাৰ্বি লামেট আমে সভাপতি হিধিনাথ ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ অনিল বড়োৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ টাৰলাংছৰ সিং মেজেং মঞ্চত কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 22 জানুৱাৰীত মুকলি কৰে ৰি সেৱা ৱেম আঁচনি জিলাখনৰ 273টা আত্মসহায়ক গোটৰ 2305 গৰাকী হিতাধিকাৰীক ৰি সেৱা ৱেম আঁচনিৰ অধীনত আজি আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কুমুদ বৰা প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰথম কৃষ্টিৰ বাবদ 30,000 টকাৰে চেক প্ৰদান কৰে পৰৱৰ্তী সময়ত বাকী কৃষ্টি অৰ্থাৎ 20,000 টকাৰ চেক প্ৰদান কৰিব বুলি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে ব্যক্ত কৰে বুকিং কেপিটেল পুঁজি লাগে যিকোনো কাম কৰিলেও পুঁজি লাগে সেই পুঁজি তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰে এটা চাৰ্কুট 10জন হ'লে 5 লাখ দিয়া বা বেনিফিচিয়াৰিজ এজন হ'লে 50,000 পাব ফাৰ্ষ্ট ইনষ্টলমেণ্ট তেওঁলোকৰ 30,000 আজি একাউণ্টত গোটেইখিনি ভৰাই হ'ব আৰু কাৰ্বি আংলঙত টোটেল সৰ্বমুঠ আমাৰ 4,324 বেনিফিচিয়াৰিজে পাব
ফাৰ্ষ্ট চল আৰু যে কিছুমানৰ লোন লৈছে লোন লোৱাবিলাকৰ তেওঁলোকৰ আকৌ লোন যদি ঘূৰাই দিয়ে তেওঁলোকেও পাব যিবিলাক মিটিং লিষ্ট আছে কিছুমানে চেল্ফ হেল্প গ্ৰুপৰ এটা গ্ৰুপত 10জন আছে কিন্তু 2জনটো লোন লৈছে সেই 2জন লোন লোৱাৰ কাৰণে বাকীবিলাকৰ যিবিলাক স্কুটিনি হৈছে সেই স্কুটিনি দিওঁতে ড্ৰপ কৰা হৈছে গতিকে অসম চৰকাৰৰ আমি আলোচনা কৰিছোঁ যিবিলাকৰ ড্ৰপবিলাকক চেল্ফ হেল্প গ্ৰুপ যিবিলাক ড্ৰপ কৰা আছে বাকী 2জনৰ যিবিলাকৰ বেংক লোন লৈছে তেওঁলোকৰ বেংক লোন যদি তেওঁলোকৰ ধাৰটো দি দিয়ে তেনেহ'লে সেইবিলাক যিবিলাক বাদ পৰা চেল্ফ হেল্প গ্ৰুপবিলাকক চৰকাৰে অনুদান দিব আজি বেষ্ট কাৰ্বি বেংলং ইয়াত নাই বেষ্ট কাৰ্বি বেংলং মোকামতে আজি বিতৰণ কৰা হৈছে আৰু ইষ্ট কাৰ্বি বেংলং উল্লেখযোগ্য যে আজিৰ এই চেক বিতৰণ অনুষ্ঠানত জিলা উপায়ুক্তকে ধৰি সাংসদ হৰেণ সিং বি কাৰ্যবাহী সদস্য জগত সিং ইংটি কাছে ৰংপিপি উপাধ্যক্ষ ৰিতেশ সিংহি প্ৰমুখ MSC সকল উপস্থিত থাকে। মংগলিনী ৰিপৰ্ট কাট নিউজ। সকলোৱে জানে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ অধীনত কাৰ্বি আংলং জিলাৰ ধনগিৰি জাবজা প্ৰজেক্টৰ মিনি জংচন নিৰ্মাণ কাৰ্য চলি আছে। দীৰ্ঘদিনীয়া অভিযোগ যে এই মিনি জংচন নিৰ্মাণ কাৰ্যত নিয়োজিত মহিলা শ্ৰমিকসকলক উপযুক্ত মজুৰি নিদিয়ে। নিৰ্মাণ কাৰ্যত শিশু শ্ৰমিকক ব্যৱহাৰ কৰাৰ অভিযোগো উঠিছে নিৰ্মাণ কৰি অনা অসমীয়া কোম্পানীটোৰ বিৰুদ্ধে। জিলাখনৰ বাহিৰৰ পৰা আহি থলুৱা শ্ৰমিকক এইদৰে শোষণ নিপীড়ন চলাৰ ক্ষেত্ৰত অভিযোগ তুলি প্ৰজেক্ট মেনেজাৰজনক প্ৰশ্ন বা অভিযোগ তুলিলে মেনেজাৰৰ দাদাগিৰি চলে। কোনো কথা বা অভিযোগে কৰ্ণপাত নকৰে মেনেজাৰজনে। শিশু শ্ৰমিকক অবৈধভাৱে ব্যৱহাৰ কৰাৰ সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰোঁতে মেনেজাৰ ৰূপক বোলাজনে এইদৰে উত্তৰত কয়। মালিকে অৰ্ডাৰ দিছে নেকি? চাইল্ড লেবাৰ দিয়া নাই না আমি চব স্কুল থাকাবিলাক আছে স্কুল ষ্টুডেণ্ট নাই স্কুল এৰা নেৰা কথা নহয় 18 বছৰ তলত হ'লেতো চব চাইল্ড লেবাৰ পৰে না নাই 18 বছৰ ইয়াৰ মালিকটো কোন হয় আপোনাৰ মেইন মালিকটো কওকচোন মেইন মালিকটো নাজানো ছুপাৰভাইজাৰ মোক ঠিকা হিচাপ দিছে ছুপাৰভাইজাৰটো কোন হয় কি কয় মিথুন দা আৰু তাৰ ওপৰতো কোন হয় তাৰ ওপৰত নাজানো হয় নেকি চাইল্ড লেবাৰটো ইউজ কৰিছে আৰু এনে চাইল্ড লেবাৰো নহয় চাইল্ড এবিউজটো এইটোতো ধৰক কিমান কি কয় এনে এইবিলাকক কিমান দিয়ে এইটো ল'ৰা সৰু সুৰা ছোৱালীবিলাকে 250 300 মাইকী মানুহ 250 মতা মানুহ 300 ৰেটটো হ'লে একচুৱেল ৰেট 370 হয় না আমাক মই মেটা চিষ্টেম লৈছোঁ মোৰ যিমান পোচাব ইমান বিষয়টোৰ ওপৰত কোনো বিবেচনা বা অভিযোগ তুলিলে কোম্পানীটোৱে কিবা পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে অভিযোগ তোলা লোকৰ ওপৰত ৰেলৱে আৰক্ষীৰ হতুৱাই ঘেৰাও কৰি ধমকি দিয়া পৰিলক্ষিত হয়। জিলাৰ বাহিৰৰ কোম্পানী আৰু কোম্পানীত নিয়োজিত ৰূপক নামৰ মেনেজাৰজন ইমান দাদাগিৰি থলুৱা লোকৰ ওপৰত কিন্তু কাৰ আশীৰ্বাদ পুষ্ট অচুক দে কোম্পানী তথা কোম্পানীটোৰ মেনেজাৰজনত আনকি জংচন নিৰ্মাণ কাৰ্যত ধনগিৰি নৈৰ বুকু অবৈধভাৱে খনন কৰা বালি ব্যৱহাৰ কৰি আহিছে। ষ্টেচন হয় আৰু জুবজা লাইনৰ মিনি জংচনৰ ষ্টেচন তাত মানে শিফটিং কৰিলে ইয়াত মানে মহিলাবিলাকক হাজিৰা দি আছে 250 আৰু জেণ্টছবিলাকক দি আছে 300 এইটো 250 মানে কিবা ডিপাৰ্টমেণ্টত বা চাকৰি কৰিলেও মানে মাইকী মহিলাবিলাকৰ দৰমহা বেলেগ মতাবিলাকৰ দৰমহা বেলেগ থাকে নেকি ৰেট আছে একচুৱেল ৰেট ইয়াত মই এনে দেখুৱাইছোঁ ইয়াত একচুৱেল ৰেট 373 হয় লয়েষ্ট কেটেগৰী মানে একদম আনস্কিল ৰেট আছে 373 হয় কিন্তু ইয়াত কাম চলাইছে মহিলাবিলাকক 250 তাৰ পিছত অশোক দেৱ কোম্পানীয়ে চাইল্ড লেবাৰ ইউজ কৰিছে ষ্টুডেণ্টবিলাকৰ বৰবাদ হৈ গ'ল ষ্টুডেণ্টবিলাকৰ চাইল্ড এবিউজ কৰিছে আজি 3 দিন 4 দিনমান হ'ল ষ্টুডেণ্টবিলাকক লুকাই দিলে চাইল্ড লেবাৰ ইউজ কৰিছিলে চাইল্ড লেবাৰ লুকাই দিলে কিন্তু এটা লেবাৰ চলাবলৈ 5টা লেবাৰ চলাবলৈ হ'লে লেবাৰ লাইচেন্স লাগে লেবাৰ লাইচেন্সটো বাদ দিয়ক লেবাৰ লাইচেন্সটো নাই আৰু এইবিলাক মানে লোৱেষ্ট কোৱালিটিৰ মেটেৰিয়েলছ হয় আমি ক'লে আমাক বেয়া পায় মই 2-3 বাৰমান কৈছিলোঁ এইবিলাক চেণ্ট্ৰেবল আমাৰ কাৰ্বি আংলং ধনচিৰি এই কাৰ্বি আংলঙৰ এইটো যে চেণ্ট্ৰেবল যে ইউজ কৰিছে
এইটো কিমান সেম যে ইউজ কৰিলে নদীৰ লগত সীমান্ত হয় নদী আমাৰ ধনচিৰি আসাম কাৰ্বি আংলং ইণ্টাৰ ষ্টেট বৰ্ডাৰ নদীৰ লগতে সীমা আছে নদী ভাঙি জেচিবি লগত উঠাইছে ইলিগেল মাইনিং হয় ইলিগেল যিটো মাইনিং চলিছে ফৰেষ্টে গম পাব লাগে কমিশনাৰে গম পাব লাগে গভৰ্ণৰে গম পাব লাগে ইণ্টাৰ ষ্টেট বৰ্ডাৰ কাৰ্বি আংলং ধনচিৰিৰ ভিতৰত কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ বন বিভাগৰ পৰা কোনো বৈধ অনুমতি নোহোৱাকৈ এইদৰে বালি খনন কৰা কাৰ্যত অসন্তুষ্টি হোৱাৰ লগতে সকলোবোৰ দেখিও অনা অসমীয়া কোম্পানীটোৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰি সাহিত্য পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ নীৰৱ ভূমিকা পালন কৰাক লৈও আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ধনশিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ SARA license holder, Private Security Agency, Regulations Act 2005, Head Office Difu Karbi Anglong Assam. For more info, contact Bimal Killing 93906324433 or mail at bimalkillingk7@gmail.com. Pangcho Electronics Difu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Difu Rongkhilan. Visit the store now. Pangcho Electronics. Your every move are noticed and will take you to the next level. Mingga ji thendo butang te chunwek ji nang ken kamalong si nang kai ji theklong ji You can make your future bright from here on. Suri dansara tum isona kimang pen laso ke mang ke kachepahai hanlo Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Audition started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত গণৰাজ্য দিৱস সমাগত এই গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত পাৰ্বত্য জিলাৰ কাৰ্বি আংলঙৰ বৈঠালাংছৰ টংকামকাম আৰু হামৰেনৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত চলিছে কটকটীয়া নিৰাপত্তা আৰু নাকা চেকিং গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত গণৰাজ্য দিৱসৰ উপলক্ষে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বৈঠালাংছ ডংকামুকাম আৰু হামৰেনৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত চলি আছে কটকটীয়া নিৰাপত্তা আৰু নাকা চেকিং পাৰ্বত্য জিলাখনৰ সৈতে সংযোগী প্ৰতিটো পথত আৰক্ষীয়ে চলিছে তীব্ৰ অভিযান বিশেষকৈ অসম মেঘালয় সীমান্তই যিকোনো দুষ্কৃতিকাৰীয়ে আহি যাতে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰে প্ৰতি অধিক সক্ৰিয় হৈছে আৰক্ষী প্ৰশাসন কাৰ্বি আংলং জিলাৰ পৰা আমাৰ নাকা চেকিংবোৰ লগোৱা হৈছে আমাৰ সকলো ধৰণৰ যান বাহন আমি চোৱা চিতা কৰা হৈছে যাতে আমাৰ ধৰণৰ ইয়াত কোনো ধৰণৰ কুটাঘাতমূলক তেনেকুৱা সংঘটিত কৰিব নোৱাৰে আৰু বিশেষকৈ আমাৰ 26 জনৰ আমাৰ প্ৰেক্টিছ ড্ৰিলৰ প্ৰেক্টিছ চলি আছেগৈ সেইটো কাৰণে আমি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি আছোঁ এতিয়ালৈ না আমাৰ অসম মেঘালয় যিটো বৰ্ডাৰ এলেকা আছেগৈ তাত আমি প্ৰায় গৈ থাকোঁগৈ এলেকাবোৰ চাই থাকোঁ আৰু তাত বৰ্তমান এতিয়ালৈকে তেনেকুৱা আমি কোনো ধৰণৰ গণ্ডগোলৰ সৃষ্টি হ'বলৈ দিব পৰা নাই আমি চলি আছোঁ এতিয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছোঁগৈ এতিয়া বৈঠালাংছৰ পৰা জাছনী ৰিপৰ্ট কাট নিউজ পূব কাৰ্বি আংলং জিলাৰ টকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিশাল ৰাইজৰ উপস্থিতিত APSLCৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
পুৱা ভাগত APSRCৰ সভাপতি JI কাঠাৰৰ দ্বাৰা দলীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় সংগঠনটোৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনজোৰাৰ কাৰ্যসূচী APSRCৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি JI কাঠাৰৰ পৰহিতত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সম্পাদক চাৰ্কিৰি ৰংফাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত দলটোক শক্তিশালী কৰি তোলাৰ সন্দৰ্ভত বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা বিলোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কতো আলোচনা আগবঢ়াই সভাত উপস্থিত নেতাসকলে Lasolam bangke ningarong alam karbiatum lapen inglong asotum non chinilo je ilitum turpak pete adeda bange pudam de lo amunit si avedaji la kwan lo na je plan la potsi amunit anke aprange dudet na la pusinelitum mathasi pini ke inauguration ason la kicheng ason lo bang kepen athak osomar ke do atom phan bang thom ke bang thom ke beli adon don thom ke atom phan nelitum pini nong e pajirlo lapen lason thak thaksi constituency tin lason si pajir pon bob jela non mat ke bang thom ke ki koy bang kepen athak an pusi nitum pitiklo athema elitum Harokrisir kebra pokebra isian inkan ilitum 88% carbidexi lapen hill tribes tumpang rumpet 96% non-tribal atum ke 4% only 1951 non ke 2011 census ke ilitum carbiatum 44% vetlo lapen tribal tumpang rumpet 55% vet anke carbiatum 44% vet pulotangte a ortho a meaning bangela puhelo natural justice atengke karbiang long ke vir etle avelo abinong ke athema karbiang long pujite bang phokebra isige ong en nei sita donangji lahelo lasi non ke karbiatum anta karbiang long ke pivir ingtungte nitum lasi abidi ave lake akapreka bidi ave ilitum ka pechan cheting ilitum abidi ave munit ke ili kopine pen le thi boy le ili munit tu ki un kali lapun lapen lake der England huya kam lake men pen amat bang kep pedunang poliki unji takali lapot lake ni tum ke cheng lo mo ningkan kep in koy apike ilitum karbiang long binong chelong thuji meni bo phansi ni tum bor il lapen ke alang litum la osomar do tu lapen ki dub nei tum han ke ni litum power wang lo te niltum sakori ta pivek kolang litum phan ra ke chogi jon ke longji a upai abidi thu ke alang litum উল্লেখ্য সভাত সংগঠনটোৰ উপসভাপতি ৰাজেশ ত্ৰিশো নিৰ্দিষ্ট বটা আংটাং ইংটিকাথাৰ ৰাজেশ টিমুং কোৰ্সিং টিমুং দীপেন্দ্ৰ ৰংপি সুৰেন ক্ৰামসা প্ৰমুখ বিশিষ্ট নেতাসকল উপস্থিত থাকে আনহাতে দুই পাৰ্বত্য জিলা হাওৰাঘাট বুকাজান ডিফু বৈঠালাংছো বিধানসভাৰ এলেকাৰ সহস্ৰাধিক দলীয় কৰ্মী তথা সমৰ্থক ৰাইজৰ বিখাৰ উপস্থিতিয়ে বহু ৰাজনৈতিক সমালোচক তথা সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে অৰুণ ৰেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ